নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় দুবৰি দলিচা ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কিয়নো ভিউৱাৰসকল, যোৱাটোখনত আপোনালোকে দেখিবলৈ পাইছিলে নৈৰ বৰদেউতাকক ল'ৰাটোৱে গুলীয়াই হত্যা কৰা দেখিবলৈ পাইছিলে। আনফালে নৈ আইতাকে কুণালক কথাবোৰ কৈ কান্দি থাকে আৰু কুণালে নৈক এই কথাবোৰ আগতেই ক'ব লাগিছিল বুলি কয়। তোৰ সুখৰ বাবে কথাবোৰ নকলো বুলি নৈয়ে কুণালক কয়। আনফালে মামায়েকে নৈক ২-৩ দিনৰ মূৰত ট্ৰিটমেণ্ট কৰিবৰ বাবে গুৱাহাটীলৈ নি আছো বুলি কয় আৰু কুণালে এতিয়াৰ পৰা চিন্তা কৰিব নালাগে বুলি ক'ব। ভিউৱাৰসকল, এতিয়া বাৰু কুণালে নৈক নিজৰ ঘৰলৈ লৈ যাব নেকি বাৰু, আৰু সম্পূৰ্ণ ট্ৰিটমেণ্টৰ দায়িত্ব কুণালে ল'ব নেকি বাৰু, এই সকলোবোৰ জানিব আজিৰ খণ্ডটো। আনফালে আজিৰ খণ্ডটোত দেখিবলৈ পাব নৈক ঘৰলৈ নিবৰ বাবে কুণালে গাড়ী বিচাৰি থাকিব। আনফালে দেখিবলৈ পাব কুণালে নৈক সুধিব, মোলৈ মনত পৰা নাই নেকি তোৰ? আৰু নৈয়ে কুণালক কয়, তোৰলৈ প্ৰতিদিনে বহুত মনত পৰি থাকে বুলি কয় আৰু কুণালৰ সুখৰ বাবে নৈ আঁতৰি আছিল বুলি কয়। আনফালে দেখিবলৈ পাব কুণালে আইতাকক নৈক এৰি থাকিব নোৱাৰো বুলি কয় আৰু আইতাকে ঘৰত মান্তি হ'বনে নহয় সুধিব আৰু কুণালে ঘৰত মান্তি হ'ব বুলি ক'ব। ভিউৱাৰসকল, কুণালে বাৰু নৈক আজি ঘৰলৈ লৈ যাব নেকি বাৰু, এই সকলোবোৰ জানিব জনপ্ৰিয় দুবৰি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। সেয়েহে ভিউৱাৰসকল, জনপ্ৰিয় দুবৰি দলিচা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কোনে কোনে দুবৰি দলিচা ধাৰাবাহিকখন চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।